ফ্ৰেণ্ডছ আপুনি আপোনাৰ ল্যাপটপত কিবা এটা কাম কৰি আছে আৰু হঠাতে আপোনাৰ ল্যাপটপৰ মাউস পেডখন কাম কৰা বন্ধ কৰি দিয়ে আৰু তেতিয়া আপুনি কি কৰিব সো ফ্ৰেণ্ডছ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ফ্ৰেণ্ডছ আজি মই এইটো ভিডিঅ'ত কম যে মাউস পেডখন কাম কৰা বন্ধ কৰিলে আপুনি কি কৰিব পাৰে আৰু ইমাৰ্জেন্সিত আপুনি কি কৰিব তেনেকুৱা সিচুৱেচন হলে ফ্ৰেণ্ডছ প্ৰথমতে সাৰ্চ বাৰত গৈ মাউস কি বুলি সাৰ্চ কৰিব তাৰ পিছত টাৰ্ন অন মাউস কি অন অৰ অফ তাতে ক্লিক কৰিব তাৰ পিছত এনেখন উইন্ডো ওপেন হ'ব য'ত লিখা থাকিব কন্ট্ৰোল ইয়োৰ মাউস উইথ এ কিপ্যাড এই অপচনটো অন কৰি ল'ব ফ্ৰেণ্ডছ হয়তো সকলোৱে এইটো কথা জানিব পাৰে আৰু যিসকলে নাজানে সেইসকলৰ বাবে মই এইটো ভিডিঅ' বনাই আছোঁ সো ইয়াতে মই নাম্বাৰ কিৰ সহায়ত পইণ্টাৰডাল মুভ কৰিম সো ইয়াতে 8 প্ৰেছ কৰিলে পইণ্টাৰডাল ওপৰলৈ যাব 4 প্ৰেছ কৰিলে লেফ্টলৈ যাব 6 প্ৰেছ কৰিলে ৰাইটলৈ যাব ঠিক তেনেকৈ 2 প্ৰেছ কৰিলে তললৈ আহিব আৰু 7 9 1 3 প্ৰেছ কৰিলেও পইণ্টাৰডাল মুভ কৰিব ঠিক আছে মানে 7 ৰ পৰা 3 লৈ নাম্বাৰ কি ইউজ কৰিলে পইণ্টাৰডাল মুভ হ'ব ঠিক আছে ফ্ৰেণ্ডছ সো আপোনালোকে এনেকৈ ইউজ কৰিব পাৰিব যদি মাউস পেডখন কাম কৰা বন্ধ কৰি দিয়ে ফ্ৰেণ্ডছ হে আছে এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু চেনেল যদি নতুনকৈ আহিছে তো প্লিজ কাষত থকা বেল আইকনটো আৰু সাবস্ক্ৰাইব বাটনটো হিট কৰি যাব সো লগ পাম এটা নতুন ভিডিঅ' তেতিয়াহ'লে বাই বাই জয় আই অসম